ভূতৰ দিনাই পশ্চিম শিলপুখুৰীত চাঞ্চল্য পৰকীয়া সম্পৰ্কত ধৰা পৰিল 7 সন্তানৰ মাতৃ ভোটগ্ৰহণৰ দিনটোতে মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত পশ্চিম শিলপুখুৰী অঞ্চলত এক চাঞ্চল্যকৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ নিবাসী তথা জামিৰ উদ্দিনৰ পত্নী হালিমা খাতুনে ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ পুত্ৰ বয়সীয়া প্ৰেমিক মইনুল হকক নিজ গৃহলৈ মাতি আনে। দুয়ো প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈ থকা অৱস্থাত স্থানীয় ৰাইজে হাতী লুটি ধৰা পেলায়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। জানিব পৰা মতে এইগৰাকী মহিলাই পূৰ্বেও এনেধৰণৰ ঘটনাত জড়িত হৈ ৰাজহুৱা বিচাৰৰ সন্মুখীন হৈছিল বুলি স্থানীয় সূত্ৰে প্ৰকাশ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে আৰু সামাজিক মূল্যবোধক লৈ বহুজনৰ মাজত তীব্ৰ আলোচনা আৰম্ভ হৈছে। স্থানীয় কেইবা শতাধিক লোকে ঘৰ বাৰী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰাত ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী উপস্থিত হৈ দুয়োকে থানালৈ লৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 24। কি নাম তোমাৰ? ক'ত ঘৰ? ইয়াত কি আহিছিলা? কি আহিছিলে ইয়াতে? ইয়াত তোমাক ধৰি আহিছে কাৰণটো কি কোৱাচোন? ধনিয়াপিটি কোনখিনি ঘৰ? নকয়, দেউতাকৰ নাম নকয়। কি হৈছে? ঘটনাটো কি হৈছে? কোৱা না। তুমি বাসা তো বড় রে তুই তো জানা তুমি বাসা তোমার ট্রিটমেন্ট আমি ভালো হয় হ্যাঁ কিনা গো হ্যাঁ কিনা গো তোমার তুমি বাসা তো বড় রে তুমি বাসা তো আমি ভালো হয় বিয়া বইয়া তো বুঢ়ৰ চব মানুহ ইলেকশ্যনত গুচি গ'ল। খালি বাৰী নাই নথকা সময়ত মাইকীজনী ল'ৰা এটাক ফোন কৰিছে। ফোন কৰি মাতিছে যে ইয়াত আহিব লাগে। ল'ৰাটো আহিছে। অহাৰ পিছত গাঁৱৰ মানুহলৈ হাল্লা চিল্লা দি মাইকীটো ল'ৰাটোক আটক কৰি ৰাখিছে। এইটো মাইকী এনেকুৱা স্বভাৱ, তাই আগতো আৰু 3-4বাৰ এনেকুৱা ল'ৰাহঁতক ফচাই পইচা 35,000 এটাৰ পৰা লৈছে, এটাৰ পৰা 50,000 লৈছে আৰু এটাৰ পৰা 40,000 টকা লৈছে। তাৰ বিজনেছ এইটো, আমি চবেই জানো এইটো তাৰ বিজনেছ। তাৰ ল'ৰা ছোৱালী হ'ল 7টা না 8টা ল'ৰা ছোৱালী কেৰালাত থাকে। ল'ৰা এটা ডাঙৰ ল'ৰাটোক বিয়া পাতিছে। তাৰ মতাও আছে, তাৰ ভাইটো আৰু মতাটো আৰু ভাইটো মানুহক এনেকুৱা জবৰদস্তি হেৰেছমেণ্ট কৰি পইচা ৰাখি হিৰ'ইন খায়। সিহঁতৰ বিজনেছেই এইটো। অনলি পইচা ৰাখিব আৰু হিৰ'ইন খাব, এইটো বিজনেছ। আগতো এনেকুৱা ঘটনা একটা হৈছে। আমাৰ ঘৰৰ ওচৰৰ মানুহৰ পৰা 25,000 টকা লৈছে। আমি নিজে আহি হেৰি শৃংখলা মাৰি 25,000 টকা। ল'ৰাটো আমি এইটো গম নাপাওঁ। ধনিয়াপুটি বুলি শুনিছোঁ, মানুহে কৈছে। আগে পিছে অহা নাই। আজি ফাৰ্ষ্ট ল'ৰাটোক মই ঘৰত গৈছোঁ, গৈ সুধিছোঁ যে তুমি আগত আহিছা নেকি? বোলো নাই, অহা নাই। ৰং নাম্বাৰত মোক ফোন কৰি মাতিছে। বোলো আজি ঘৰত কোনো নাই, ভোট দিবলৈ চবেই গৈছে, তুমি আহা, তোমাৰ লগত কথা আছে। এনে কিবা ভাল পোৱাৰ কিবা কথা চথা নাই। ল'ৰাটোক কিবা বন্ধু হিচাপত মাতিছে, মাতি এনেকুৱা ফচাইছে। ল'ৰাটো কিন্তু একো নাপায়। ল'ৰাটো এনেই